আহিব মোর পরিচয় হল মোর নাম সুবান আলী। এই প্রজেক্ট বিষয় আমার প্রায় বহুদিনই হয়ে গেল। আজি আমার মানে বহুদিনের পর আমালোকে মাল দি আছোঁ, কিন্তু আজি আমার এই গুদামখন ইয়াতে নাছিল। আজি আমালোকে ইয়াতে এটা গুদাম বনালোঁ। এই গুদামটো হল আমার প্রধানমন্ত্রী যে আঁচনি দিছে আমার অসমকে না সারা ভারতবর্ষকে দিলে এই আঁচনিটো হল সূর্য ঘর বিজুলী মুখ। যি এই আঁচনিখন আমি দিয়া নাই, এইটো প্রধানমন্ত্রী দিছে। এইটো আমাৰ অকল দুখীয়া ধনী সার্ভিস হোল্ডার যি মানুহ আছে সকলৰ কাৰণে দিছে। এইটো এটা ভাল প্ৰজেক্ট। যদি এইটো বস্তু যদি কোনোবাই লয়, আমাৰ ইয়াতে ভেন্ডৰ আছে। ভেন্ডৰৰ নামটো হ'ল GBD ইঞ্জিনিয়াৰিং। এইটোৰ এড্ৰেছটো হ'ল আমাৰ JBD ইঞ্জিনিয়ারিং যিটো ভেন্ডৰ আছে তাই কি আমাৰ আজি এটা মানে শুভ উদ্বোধন কৰিলে এটা গোডাউনৰ। সেই গোডাউনটোত বিভিন্ন ধৰণৰ মেটেৰিয়েলছ বা যিবিলাক বস্তু বাহিনী লাগে বা সাজ সরঞ্জাম লাগে আমাৰ JBD ইঞ্জিনিয়াৰিঙৰ তৰফত থাকি যিটো মানে গোডাউন মানে অপেনিং কৰা হ'ল বা খুলি দিয়া হ'ল বা মুকলি কৰি দিয়া হ'ল, এইখিনি অন্য ভেন্ডৰবিলাকক মই অনুৰোধ জনাইছোঁ, যদি আপোনালোকে কোনোবাই আমাৰ ইয়াৰ পৰা মানে সেই বস্তুখিনি ল'ব বিচাৰে, হয়তো আমাৰ ঝগড়াৰপাৰ পাৰ্ট 3 যেটো JBD ইঞ্জিনিয়াৰিং নিয়াৰ মানে ঝগড়াৰপাৰ মানে গাঁও পঞ্চায়তৰ ওচৰত ইয়াত, আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰত ফোন কৰিলে আপুনি মানে যোগাযোগ কৰিব পাৰিব। আৰু যদি মানে বেলেগ ভেন্ডৰবিলাক আমাৰ ইয়াত যদি অন্য ভেন্ডৰে মাল কিনিবলৈ আহে বা বস্তু ক্ৰয় কৰিবলৈ আহে, আমি যিবিলাক ভেন্ডৰে ইতিমধ্যে কিনিছে জানে যে ৰেটবিলাক কি আছে, তাতকৈ আমি অলপ সুলভ মূল্যত আমি ইয়াৰ পৰা দিম বুলি মই মানে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। এই ভেন্ডৰ কি এই স্বত্বাধিকাৰীৰ নাম হৈছে বিপুল ৰায়।